হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বাপৰে কি ৰ'দ দিছে যাবলৈ ওলাইছোঁ নগাঁও। কিবা কিবি অলপমান কাম আছে, সেইখিনি কৰোঁ। মানে কি হ'ল, মাৰ চিম কাৰ্ডখন কিবা অলপ প্ৰব্লেম দি আছে, সেইখিনি ঠিক কৰোঁ। তো তাৰ আগতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত 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 শুভেচ্ছা থাকিলে। সকলোৱে ফুল্লি পূজা এনজয় কৰক। আজি মহাষষ্ঠী, তাৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। ইমানেই বেছি গৰম পৰিছে নহয়, মানে পূজাত এনেকুৱা গৰম আগতে আমি পোৱা নাই। কিবা অশান্তি লাগিছে। সঁচা কথা ক'বলৈ গ'লে তাৰমানে অকণমান ঠাণ্ডা ঠাণ্ডা পৰিলে পূজা চাই ভাল লাগে। এইটো গৰমত এইখনেতো গৰম উঠায়েই আৰু বেলেগকৈ, আকৌ এইফালে গৰমটোতো আছেই। বহুত বেছি অশান্তি। তাৰমানে তেওঁ যাওঁ, কৰিব লগা কিন্তু কৰিবই লাগিব। পূজা বুলি ক'লে গৰমৰ কাৰণেতো নোচোৱাকৈ থাকিব নোৱাৰি ন। তো সকলোৱে পূজা এনজয় কৰিবই। মই যাওঁ নগাঁৱলৈ। আজি বাৰু পূজা চাবলৈ নাযাওঁ, কিবা কিবি অলপ কাম আছে সেইখিনি কৰিমগৈ। কিবা কিবি অলপমান বজাৰ আছে, মাক লৈ যাওঁ, সেইখিনি কৰোঁগৈ। গতিকে ব'লক আপোনালোককো লৈ যাম মোৰ লগত নগাঁও। গতিকে দেখুৱাম আজি ষষ্ঠীৰ দিনা নগাঁৱৰ পৰিৱেশ। আৰু এটা কথা, আমাৰ মৃত্যুঞ্জয় মন্দিৰত বহুত ডাঙৰকৈ দুৰ্গা পূজা পাতে। প্ৰতি বছৰে পাতি আহিছে, এবাৰো পাতিছে, বহুত ডাঙৰকৈ পূজা পাতিছে। গতিকে মৃত্যুঞ্জয় মন্দিৰৰ দুৰ্গা পূজা আপোনালোকক দেখুৱাম। এইটো ব্লগত নহয় বাৰু, নেক্সট যেতিয়া মন্দিৰ যাম সেয়া ব্লগ কৰিম পূজাৰ কেইদিনৰ, তেতিয়া আপোনালোকক দেখুৱাম মন্দিৰৰ ব্লগ। বহুত ডাঙৰকৈ পূজা পাতে ইয়াতে দুৰ্গা পূজা। এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে। আমাৰ এই ৰাস্তাটোত গাড়ীৰ বহুত বেছি প্ৰব্লেম। মেইন ৰোডলৈ বহুত দূৰ হয়, 2 কিলোমিটাৰমান হয় ন আমাৰ নতমৰালৈ, 2 কিলোমিটাৰমান হয়। তো এইটো ৰোডত 2 কিলোমিটাৰ খোজকাঢ়ি যোৱাটো বহুত বেছি অসম্ভৱ। তেওঁ খোজকাঢ়াবিলাকো খোজকাঢ়ি গৈ আছে বাৰু, মই নোৱাৰোঁ। ইমান গৰমত মাথা চাথা ঘূৰাই ৰাস্তাতে বহি যাম। অকণমান ৰ'দটো কমিলে বাৰু পাৰি খোজকাঢ়িব, আবেলি সময়ত বাৰু পাৰি, কিন্তু এতিয়া এইটো ৰ'দত 11টা বজাত নোৱাৰি আৰু। গতিকে চাওঁ, ৰখোঁ কি পাওঁ, তেনেকৈ যাম। তাৰপাছতে ব'লক আপোনালোককো লৈ যাম মোৰ লগত নগাঁও। আজি আমাৰ ভাগ্য ভাল, ওলাই পেলাই 2 মিনিট ৰখিয়ে টেম্পু এখন পাইছোঁ। আমি আহি পাই গ'লোহি নগাঁও। এতিয়া আমি গৈ আছোঁ এয়াৰটেল অফিচৰ ওচৰত। টমটমত উঠিছোঁ জাষ্ট। এতিয়া যাম এয়াৰটেল অফিচ, তাত কিবা কিবি কেইটামান কাম আছে, কৰি পেলাই আমি আকৌ আহিম, ইয়ালৈকে আহিম। ষ্টেডিয়ামৰ ছয়কা মাৰ্কেটতো আমাৰ কিবা কিবি অলপমান কাম আছে। অলপ চাই থাকক ভিডিঅ'টো। ছয়কা মাৰ্কেট পাই গ'লোহি। এতিয়া চাৰ্ট কিনিম ভাইটি আৰু দাদাহঁতলৈ। এয়াৰটেল অফিচৰ কাম হ'ল। মাই গড, আজি এয়াৰটেল অফিচত কেনেকুৱা বেছি ভিৰ নহয়। গৰমে বোলে গৰম, ভিৰে বোলে ভিৰ, অশান্তি লগাই দিছে আৰু। চাই থাকক। এতিয়া আমি চাৰ্ট কিনো। এয়া হৈছে আমাৰ নগাঁও কলেজৰ ফ্ৰণ্টত থকা ফাষ্ট ফুড আৰু জুচৰ দোকানকেইখন। আমি যেতিয়াই কলেজত অফ টাইম পাওঁ চিধা ইয়াত আহোঁ, আহি পেলাই খাওঁহি। আজি ইয়াতে আমি জুচ খাম। বাহিৰে পুৰণিগুদাম পালোহি। পুৰণিগুদামত কিবা কিবি অলপ বজাৰ আছিলে। আৰু এতিয়া এখন পাৰ্লাৰ, আমাৰ খুৰী এজনীৰ পাৰ্লাৰ, তাতে আমি থ্ৰেডিং কৰিম। কৰি পেলাই কিবা কিবি অলপ বজাৰ আছে, সেইখিনি কৰি পেলাই ঘৰত যাম। কেনেকুৱা বেছি গৰম নহয়, পাগলা লাগি গৈছে। কেতিয়া ঘৰ পাওঁ লাগিছে। গতিকে চাই থাকক। এতিয়া বাজিছে 7:11। নগাঁৱৰ পৰা আহি পেলাই পোৱা বাৰু বহুত সময় হ'ল। আহি পেলাই ভাত পানীকেইটা খাই অকণমান শুলোঁ। বহুত মাথা বিষাই আহিছিলে, অকণমান শুলোঁ। শুই পেলাই একদম চকুটুকু ফুলাই দিছোঁ। শুই পেলাই আজি আচলতে মনটো
অকণমান বেয়া বেয়া মানে কি হ'ল যেতিয়া নগাঁৱৰ পৰা উভতি আহিছোঁ এটা কুকুৰ ইমান বেয়াকৈ মৰি আছে মানে মাৰি থৈছে তাক চেপিছে আচলতে গাড়ীয়ে চেপি পেলাই মাৰি থৈ গৈছে তাতে দেখি মোৰ গা ঝিনঝিনাই গৈছে তাৰমানে মানে যোনে দেখে সিয়ে চাগে মানে উহৰাম বুলি চাগে কৈছে আৰু যোনে দেখিছে তাৰমানে মোৰ নিজৰে এটা মৰম লগা কুকুৰ পোৱালি আছে তো মানে যাৰ আছে সিহঁতে বেছি বুজি পায় ইমোশ্যনটো মানে সিহঁতৰ কিবা অকণমান হ'লে মানে আমাৰ কিমান বেছি কষ্ট হয় সেইটো চবেই বুজি পায় কি ক'ম মাত্ৰ অনুৰোধ কৰোঁ সকলোকে পাৰিলে অকণমান লাহে লাহে ড্ৰাইভ কৰিব কয় ন শ্ল' ড্ৰাইভ ইজ ছেফ ড্ৰাইভ আপুনি লাহে লাহে গাড়ীখন চলাব আপোনাৰ নিজৰ কাৰণেও ছেফটি আন 10জন 100জন 1000জন মানুহৰ কাৰণেও ছেফটি গতিকে আমাৰ নিজৰ ছেফটিটো আমাৰ নিজৰ ওপৰত ডিপেণ্ড গতিকে বাইক হওক চাইকেল হওক স্কুটাৰ হওক গাড়ী হওক যিয়ে নহওক আমি সকলোৱে নিজৰ সাৱধানতাটো লৈ পেলাই আমি চলাব লাগে মই নাজানো কি কণ্ডিশ্যনত সেই কুকুৰটোক মাৰি থৈ গৈছে মই নাজানো কিন্তু যদি বাই মিষ্টেক খুন্দা খাইছে কুকুৰটোৱে খাই পেলাই তেনেকুৱা এটা অৱস্থা হৈছে তেতিয়াহ'লে কি ক'ম আৰু হ'লেও সাৱধান হ'ব লাগে আমি প্ৰতিটো ক্ষেত্ৰতে আমি সাৱধান হ'ব লাগে কিন্তু যদি স্পীডত আহি পেলাই মানে তেনেকুৱা কুকুৰটোক মাৰিছে গতিকে মই কওঁ অকণমান লাহে লাহে গাড়ীখন চলাওক আপোনাৰ হাততে আমি যেতিয়া গাড়ীখনত বহো ন আমি সকলোৱে জীৱনৰ কথা ভাবি পেলাই আচলতে গাড়ীৰ চিটত বহিব লাগে আমি নিজৰ ছেফটিৰ লগত আন 10জনৰ ছেফটিৰ কথা ভাবি পেলাই আমি ড্ৰাইভ কৰিব লাগে গতিকে শ্ল' ড্ৰাইভ কৰক ছেফ ড্ৰাইভ কৰক সেয়াই মানে মনটো বহুত বেছি বেয়া লাগি আছিলে ভাবিলোঁ কথাটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত বাকী ভাবিছোঁ ব্লগটো ইমানতে সামৰোঁ সকলোলৈকে পুনৰবাৰ পূজাৰ শুভেচ্ছা থাকিলে সকলোৱে পূজা এনজয় কৰক কিন্তু নিজৰ যিখিনি সাৱধানতা সেইখিনি ল'ব লাগিব কৰোণা কমা নাই চাগে ইমান বা যদিও কমিছে আৰু আমি একেবাৰে নাইকিয়া কৰি পেলাব লাগিব তাৰ কাৰণে আমি নিজৰ ছেফটি নিজে ল'বই লাগিব মাস্ক চেনিটাইজাৰ আমি সেইখিনি ইউজ কৰিব লাগিব কিন্তু এতিয়া ক'লে কি হ'ব ইউজ তেনেকৈ নকৰি বাৰু মানে কি হয় আৰু এই গৰমটোৰ কাৰণে বাৰু অশান্তি মোৰ নিজৰে অশান্তি বেলেগৰ কথাটো কি ক'ম কিন্তু তেওঁ পূজাত যিহেতু মানুহৰ গেডাৰিং হ'ব গতিকে সেই গেডাৰিঙত মাস্কখন এচেঞ্চিয়েলি হয় বহুত গতিকে মাস্ক ইউজ কৰক সকলোৱে নিজৰ ছেফটি নিজেই লগত ৰাখি পূজা এনজয় কৰক সেয়াই পূজাৰ মোৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু এটা কথা আজি নগাঁৱত গৈ কিবা কিবি অলপমান কিনিলোঁ সেইখিনি কি কিনিলোঁ দেখুৱাওঁ অকণমানকৈ আচলতে মনটো বেয়া লাগি আছে ন গতিকে সেইখিনি প্ৰথমতে দেখুৱাই ল'ব লাগিছিলে কিন্তু মই কথাটো কেতিয়া কওঁ লাগিলে চব ফাৰ্ষ্টে কথাটো কৈ পেলাই এইটো পাহৰি থাকিলোঁ আজি মোলৈ একো কিনা নাই দাদা আৰু ভাইটিহঁতলৈ কিবা কিবি কেইটামান বস্তু কিনিলোঁ মোৰ যিটো মেছ'ৰ চাদৰ মেখেলাৰ কালেকশ্যন ব্লগ সেইটো আপোনালোকে বহুত বেছি মৰম দিছে আশা কৰোঁ মোৰ সকলো ব্লগত তেনেকৈ যাতে আপোনালোকে মৰম দি যায় অতি সোনকালে আপোনালোকৰ কাৰণে মই মেছ' কুৰ্তা কালেকশ্যন ব্লগ লৈ আহিম আপোনালোকে চাব বুলি আশা ৰাখিলোঁ গতিকে আজি মই কি কিনিলোঁ এবাৰ আপোনালোকক দেখুৱাই পেলাই ব্লগটো সামৰোঁ গতিকে যদিহে আপোনালোকৰ মোৰ আজিৰ ব্লগটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট আজি কিনিলোঁ এইটো শ্বাৰ্ট দাদাৰ বাবে আৰু কিনিলোঁ এইটো শ্বাৰ্ট ভাইটিৰ বাবে মানে মোৰ মামাৰ ল'ৰাটো তাৰ বাবে কিনিলোঁ আৰু এটা টপ হৈছে এইটো কিন্তু এই টপটো চেঞ্জ কৰিব লাগিব অকণমান মানে টান হৈছে তাইলৈ সেইকাৰণে চেঞ্জ কৰিব লাগিব টপটো কিন্তু বহুত বেছি ধুনীয়া লাগিছে এইটো ৰিয়েল কালাৰ আচলতে কেমেৰাৰ ৰিয়েল কালাৰটো ধৰা নাই এইটো ৰিয়েল কালাৰ হয় টপটোৰ বহুত বেছি ভাল লাগিছে দেখিবলৈ
এইটো এটা টপ কিনিলোঁ যিটো কালাৰ বেবী পিংক মোৰ বহুত বেছি ফেভাৰেট হয় কালাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু এই টপটোত যিটো এম্ব্ৰইডাৰী ন এম্ব্ৰইডাৰীটো বহুত বেছি ধুনীয়া মানে বহুত বেছি আনকমন লাগিলে আৰু বিশেষকৈ কালাৰটোৰ কাৰণে মোৰ বস্তুটো চকুত পৰিলে মোলে কিনা নাই বাৰু বেলেগলৈ কিনিছোঁ কিন্তু দেখুৱালোঁ কি বজাৰ কৰিলোঁ সেইকাৰণে দেখুৱাইছোঁ কিন্তু বহুত বেছি ধুনীয়া লাগিছে কালাৰটোৰ সৈতে টপটো